হেল্ল' এভৰিৱান, নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। আজি ওলাইছোঁ ঘৰৰ অলপ বজাৰ কৰিবলৈ। হাতত চাৰ্জাৰ লৈ লৈছোঁ দেখিছে। তো আহোঁতে তাৰমানে ঘৰত মাহঁতৰ ঘৰত সোমাম, তাতে ফোনটো চাৰ্জ নাই, দি ল'ম। আৰু যোৱাৰ আগতে আপোনালোকক ভিডিঅ'টো ঘৰতে আৰম্ভ কৰি লৈছোঁ আৰু এইফালে পাই গ'লোগৈ আমাৰ এখন স্মাৰ্ট বজাৰ। তাতে গোটেইখিনি বস্তু পোৱা যায়, সেইটো কাৰণে তাতে বজাৰ কৰিবলৈ ভাল হয়। এয়া ঘৰুৱা বস্তু কিনি মেলি মানে চাই আছোঁ। আৰু লগতে আমাৰ মিমাইনা, সিও এইবিলাকত ঘূৰি ফুৰি বিৰাটেই ভাল পায়, মোৰ নিচিনা একেই হৈ গৈছে। আৰু সেয়া বস্তু ঘৰৰ মানে সেইবিলাক বস্তু লোৱা হৈ গ'ল। তাৰপিছতে আহি গ'লোঁ মেইন আমাৰ যি মাইকী মানুহৰ চবৰে দুৰ্বলতাটো কাপোৰৰ প্ৰতি আছেই চাগে। তো আহি গ'লোঁ, কাপোৰ দেখিলে ৰ'ব নোৱাৰোঁ, মানে মনটো মানে অকণমান লিকলিকাই যায়েই আৰু। তো তাতে খুব কমতি দামত মানে হেৰি দি আছে, কাপোৰবিলাক দি আছে। তো সেয়া চালোঁ। তাৰপিছত এয়া মিমাইনা, তাৰ দুষ্টামি আৰম্ভ হৈ গ'ল। এইবোৰ বল দেখিলে তাক এতিয়া চব বল লাগে, সেইখিনিৰ পৰা নাহে। তাৰপিছতে ঘৰলৈ আহি এইজোপা দেখিছেনে, মোৰ পাৰিজাত ফুল কি ধুনীয়াকৈ ফুলিছে। তো ৰাতি মানে পিছলৈ আৰু ডাঙৰকৈ ফুলিবগৈ, কিন্তু মই এয়া এইকণকে আপোনালোকক ভিডিঅ' কৰি দেখালোঁ। তো এয়া ইমান ধুনীয়া লাগিছে চাওকচোন ফুলজোপা। আৰু এয়া ফুলি আছে, আপোনালোকক অকণমান দেখাই দিলোঁ। ছাগলীৰ পৰা বচাই ফুলজোপা যেনেকৈ তেনেকৈ ফুলালোঁ আৰু মানে। তাৰপিছতে এয়া হৈ গ'ল আমাৰ ঘৰত মানে ভাতৰ নিমন্ত্ৰণ জনাইছিলোঁ। তো তাৰ কাৰণে এয়া মই মাছ বনাইছিলোঁ জিকা আৰু বিলাহীৰ সৈতে। তো কেইজন মানুহ, 10-15জন মানুহৰ কাৰণে বনাইছিলোঁ। আৰু এইফালে এয়া আমাৰ কাৰণে বনাইছিলোঁ মিছা মাছ। তো মিছা মাছটো মোৰ খুব ভাল লাগে খাই পেলাই। তো এইফালে মাছখিনি ফ্ৰাই কৰি হৈ গ'ল, আৰু এইফালে মই এখন কেৰাহীত সেয়া বনাই আছোঁ, আৰু এফালে এয়া মিছা মাছকেইটা ফ্ৰাই কৰি লৈছোঁ। খুব ভাল লাগে মিছা মাছ খাই পেলাই। আপোনালোকৰ ভাল লাগে নে নাজানো, মোৰ কিন্তু বিৰাটেই প্ৰিয়। কিন্তু সেইদিনাখন সময়ৰ অভাৱ, সেইটো কাৰণে ফ্ৰাই কৰিহে খাবলগীয়া হ'ল। বেলেগ কিবা এটা বনাম বুলি ভাবিছিলোঁ, কিন্তু সময় নহ'লে। আৰু মাছখিনি মই আগতীয়াকৈ বনাই থ'লোঁ, কাৰণ ৰাতি গোটেইখিনি বনাবলগীয়া থাকিলে সময় একদম নহয়। আৰু গৰম বহুত বেছি আছিলে। দেওবাৰ দিনা আছিলে, যোৱাটো দেওবাৰৰ দিনাখন আছিলে এইটো খানা। তাৰপিছতে এয়া বনাইছিলোঁ মাটন। তো মাটনখিনিও বনাওঁতেতো সময়ে লাগে। তো এয়া ধুনীয়াকৈ মাটন বনালোঁ, মাছ বনালোঁ। তাৰপিছতে আৰু কিবাকিবি আছিলে, আৰু সেইখিনি দেখাই থকা নাই, আপোনালোকক অকণমান দেখাই দিলোঁ। আৰু এইফালে মই একদম গৰমত ঘামি মোৰ অৱস্থা চাওকচোন কেনেকুৱা হৈ গৈছোঁগৈ। কাৰণ পাকঘৰটোত সোমাই থাকিলে গৰম মানে বেছিকৈ উঠে। আৰু এইফালে আমাৰ ঘৰুৱা মানুহে আছিলে, সেইটো কাৰণে ডিছপ'জেবলে চলাই দিলোঁ। আৰু এয়া আমাৰ মিমাইনাই দেখিছেনে, মই কথা কওঁতে কেনেকৈ সি কথা কৈ আছে। তো এয়া খানা পিনা খুৱাই হৈ গ'ল ৰ'বাজান। তাৰপিছতে এয়া ৰাতি শুবৰ সময়ত আমাৰ মিমাইনা, তাৰ গাড়ীখনত আকৌ মেকানিক লাগেই নহয়। গ'ল দেখিছেনে সি কেনেকৈ কথা কৈ আছে। আৰু এইটো ভিডিঅ' ইমানেই আছিলে, চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। যদি চাই ভাল পায় মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ফেচবুক পেজটো ফ'ল' কৰি দিব। তেনে আজিলৈ আহোঁ, বাই। আৰু আমাৰ মিমাইনাই দেউতাকক তাৰমানে গাড়ীত চাবিটো লৈ যোৱা দেখে যে, সেইটো কাৰণে সি ভাবে তাৰ গাড়ীখনো মানে চাবি দিলে ষ্টাৰ্ট হয় বুলি ভাবে, সেইটো কাৰণে সি চাবি ভৰাই থাকে দেখিছেনে। আৰু এয়া শোৱাৰ আগত তাৰ ঢেৰ খেলা থাকে, আৰু কি ক'ব আপোনালোকক দেখাই দিছোঁ অলপ। তো তেনেহ'লে আজিলৈ আহোঁ, বাই। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। বাই।